পানী একলো পানী আনিছো। গুড মৰ্নিং, হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক মাই ইউটিউব ছেকেণ্ড চেনেল এয়াৰ ব্লগ। আজি আমাৰ পথাৰত হাউৰি লৈছে, কেনেকেনো ধান কাটে তেনেহ'লে ব্লগ গাইজ। এনেকৈ গৈ আছোঁ পথাৰলৈ। এইখন হ'ল পাৰ্বতী পাহাৰ, আপোনালোকক দেখুৱাই আছোঁ। এইখন হ'ল পাৰ্বতী পাহাৰ গাইজ। হাউৰি মিনিং হ'ল লগে ভাগে ধান কটা, ইয়াকে মানে একেলগে মিলি মানে ধান কাটিব লাগে, ইয়াকে কয় হাউৰি বুলি। এয়া খাদ্য লৈছোঁ, আপোনালোকক এয়া পানী একলো পানী আনিছোঁ আৰু খাদ্য। বৰ্তমান এতিয়া গৈ আছোঁ পথাৰলৈ গাইজ। এনেকৈ জংঘলে জংঘলে পথাৰত বৰ্তমান খাদ্য দিবলৈ গৈ আছোঁ গাইজ। আমি সকলোৱে এনেকৈ ধান কাটি আছোঁ, সেয়া আপোনালোকক দেখুৱাই আছোঁ। ময়ো ধান কাটি আছোঁ এতিয়া, আপোনালোকক সম্পূৰ্ণ দেখুৱাই আছোঁ আজি ধান কটা। গাইজ আমি সকলোৱে খন্তেক পিছতে খানা খাম আৰু গাইজ বৰ্তমান এতিয়া খানা খাই আছে আমাৰ জ্ঞাতিসকলে। আপোনালোকক দেখুৱাই আছোঁ জ্ঞাতিসকল। গাইজ আপোনালোকক সম্পূৰ্ণ পথাৰখন দেখুৱাই আছোঁ আজি হাউৰি আৰু খুৰাহঁতৰ ধান কাটি আছে, আপোনালোকক দেখুৱাই আছোঁ। এইটো আমাৰ প্ৰাচী দাদাৰ ছোৱালী, ডাঙৰ দাদাৰ। আৰু আপোনালোকক দেখুৱাই আছোঁ আজি আমাৰ হাউৰি ধান কাটি আছে আমাৰ জ্ঞাতিসকলে। খুৰা বৰ্তমান সম্পাদক জ্ঞাতি চাইন লৈ আছে। আজি কোন কোন আহিছে কোন কোন অহা নাই আপোনালোকক ওচৰৰ পৰা দেখুৱাই আছোঁ। বৰ্তমান ধান কাটি আছে আমাৰ জ্ঞাতিসকলে, আপোনালোকক ওচৰৰ পৰা দেখুৱাই আছোঁ। বৰ্তমান ধান কাটি আছে, পিছফানৰ পৰা দেখুৱাই আছোঁ। গাইজ পাৰ্বতী মন্দিৰৰ কাষতে আমাৰ পথাৰ কেইখন, আপোনালোকে দেখি আছে পাৰ্বতী পাহাৰখন। আৰু আজি হাউৰি লোৱা নিমন্ত্ৰিত অতিথিসকল আপোনালোকক দেখুৱাই আছোঁ ওচৰৰ পৰা, আপোনালোকক দেখুৱাই আছোঁ। সেইকাৰণে বহুত মানুহ হৈছে শ্ৰী শ্ৰী মা পাৰ্বতী দেৱীৰ স্থানত, আপোনালোকক দেখুৱাই আছোঁ।